নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি হৈছে দেওবাৰ। আপোনালোক আগৰ ভিডিঅ'টো কৈছিলোঁৱে যে আমাৰ নামঘৰত দুদিনীয়া ভাওনাৰ কাৰ্যসূচী আছে, পতা হৈছে। তো আজি প্ৰথমটো দিন। ভাবিছোঁ আজি আছে দধিমথন, মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে কৰিব। তো আপোনালোকক দেখাম আৰু দিনটো কিনো কৰোঁ সেয়া আপোনালোকক দেখাম বুলি ভাবি আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি যিহেতু দধিমথন, তো সকলোৱে কয় যে আজি মনৰ কিছুমান আশা যদি আছে মানুহৰ, তাত কিবা কিবি দিব লাগে, যেনে ফল মূল, দৈ মলা, আৰু সেই তেনেকেই মই যোগাৰ কৰি আছোঁ। ভাবিছোঁ আপোনালোকক অলপ অলপ দেখাওঁ। আৰু চবৰে বেলেগ বেলেগ নিয়ম। আমাৰ ইয়াত সেইটো আমাৰ নিয়ম, আমাৰ মানুহে মানে। তো ময়ো প্ৰথম শুনিছোঁ, তো ভাবিছোঁ ময়ো আগবঢ়াওঁ। তো সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। নেজানো কিমানখিনি দেখাব পাৰোঁ, তথাপিও চেষ্টা কৰিম দেখাবলৈ। আৰু আজি হৈছে দধিমথন, কাইলৈ হৈছে ভাওনা। তো আপোনালোকক 2 দিনৰ কাৰ্যসূচীয়ে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সোনকালে ওলাই লওঁ, কৰি লওঁ কামবোৰ, তাৰপিছত যাব লাগে নামঘৰত আজি দিনত নাম প্ৰসংগ আছে নেকি। তাৰপিছত আৰু কি আছে সেয়া আপোনালোকক দেখাম। কেইটামান তিয়াই থৈছোঁ লাড়ু কেইটামান বনাবলৈ, কেঁচা লাড়ু। কোৱা হয় কেঁচা লাড়ু বোলে দিলেও দিব লাগে, দধিমথনত আগবঢ়াব লাগে। তো সেই মই চাউলকেইটা খুন্দি লওঁ বুলি লৈছোঁ, তাৰপিছত যাব লাগে নামঘৰ। দেৰি হৈছে, মমো এইফালে গা ধুই আছে। আৰু এতিয়া সোনকালে খুন্দি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ নামঘৰলৈ ওলাই মেলি। আকৌ আপোনালোকক লগ পাম। ঠিক আছে, তেনে মই কৰি লওঁ। আৰু এয়া মোৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। এতিয়া মই ঢাকি থৈ নামঘৰলৈ বুলি সোনকালে ওলাই লওঁ। আৰু এয়া নামঘৰলৈ ওলাই ৰেডি হ'লোঁ। এয়া পাঁচটা অলপ খাই লওঁ, কাৰণ বিয়াত বেছি ভোক লাগিছে। 12টা বাজি গ'ল মই ওলাই মেলি ৰেডি হওঁ আৰু তাত লগালগ গৈতো ভাত নাপাওঁ, তো খাই লওঁ। তাৰপিছত নামঘৰলৈ যাম। তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু দেখাই আছোঁ দেই। আৰু এইফালে নাম সামৰিলে, নামঘৰ আহি পোৱা অলপ টাইম হ'ল, কিন্তু দেখুৱাই নহ'ল, কাৰণ মূৰামূৰি টাইমত পালোহি যে। আৰু মানুহবোৰো খুব চাই আছিলে, য'তে ত'তে ভিডিঅ' কৰিবলৈ ভাল নালাগে। বাকী এইফালে আমাৰ পৰিৱেশটো আজি য'ত দধিমথন আৰম্ভ হ'ব, সৰু সৰু ল'ৰা ছোৱালীবোৰে প্ৰদৰ্শন কৰিব। তো ইয়াতে এনেকৈ তলতেই সুবিধাটো কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ সজাইছে। আৰু এইফালে কামবোৰো লাগি আছে। এইফালে আমাৰ পতাকা উত্তোলন কৰিলে ৰাতিপুৱা, কিন্তু মই নাহিলোঁ আৰু সেইকাৰণে দেখুৱাও নহ'ল। আৰু এইফালে খুব ধুনীয়াকৈ সজাইছে। বাকী আৰু চাৰিওফালে অলপ অলপকৈ আপোনালোকক দেখাই দিছোঁ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব লৈছে, নহয়নে? আৰু এইফালে মুকলি সভা আৰম্ভ হ'ল। মুকলি সভা আৰম্ভ হোৱাৰ আগে আগে মোক এটা বৰগীত পৰিৱেশন কৰিবলৈ ক'লে। মই সেই বৰগীত পৰিৱেশন কৰি আপোনালোকক অকণমান শুনালোঁ। যিহেতু মোৰ প্ৰেক্টিচ নাই, তথাপিও মই যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ গাবলৈ। বাকী সেয়াই আৰু। নামঘৰৰ পৰা অহা বহুত দেৰি হৈ গ'ল, সেইবাবে ভালকৈ ভিডিঅ' বনোৱা নহ'ল। আৰু যিহেতু মোৰ গাটো ভাল নহয়, মোৰ বহুত ভাগৰ লাগিলে। বাকী নামঘৰলৈ যোৱাৰ আগে আগে যে পিঠাগুড়িখিনি খুন্দি থৈ গৈছিলোঁ, ভাবিলোঁ লাডু বনাই লওঁ, কাৰণ সন্ধিয়া যিহেতু নামঘৰ যাব লাগিব অলপ পিছত। আৰু এয়া মই লাডু বনাই ৰেডি কৰিলোঁ, কেঁচা লাড়ু। আৰু এইখিনিয়ে টেকেলিতে ভৰাই তাত দি দিম। সন্ধিয়া হৈ গ'ল আৰু অলপ পিছত দধিমথন আৰম্ভ হ'ব। সেইকাৰণে নামঘৰলৈ বুলি ওলাই আহিলোঁ। কিন্তু নামঘৰলৈ আহোঁতে বাটত দেখিলোঁ ইমান ধুনীয়া লাগিছে ৰাস্তাটো, কাৰণ চাৰিওফালে চাকি জ্বলাই দিছে। ভাবিলোঁ অলপ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ। কিন্তু বহুতকেইখন চাকি নুমাই গৈছে, কাৰণ তাত তেল ইতিমধ্যে শেষ হৈ গৈছে। আৰু যথেষ্ট মানুহে কষ্টও কৰিছে। বাকী এতিয়া নামঘৰ পাবলৈ হৈছে আৰু মানুহবোৰ লাহে লাহে আহিবলৈও আৰম্ভ কৰিছে। বিৰাট ধুনীয়া লাগিছে নামঘৰটো। আৰু ৰাস্তা কিনাৰতো এনেকৈ চকী দি দিছে, কাৰণ বহুতে নামঘৰত সোমাব নোৱাৰে ন। তো আৰু এয়া নামঘৰ আমাৰ গেটখন। আৰু আমাৰ শাখাটো হৈছে কল্পতৰু প্ৰাথমিক শাখা।
আৰু এইফালে মই যে কৈছিলোঁ দধিমথনত আগবঢ়াব লাগে বুলি, মানুহৰ যাৰ যি ইচ্ছা আছে এনেকৈ আগবঢ়ালে মানে ইচ্ছাবোৰ পূৰণ হয় বুলি কয়। তেনেকৈ মই আগবঢ়ালোঁ কল আৰু লাডু বনাইছিলোঁ যে, আৰু তাতে দৈ, আৰু সকলোৱে এনেকৈ আগবঢ়াইছে, যোনে যি পাৰে তেনেকৈ আগবঢ়াইছে, ফল মূল দিছে, দৈ দিছে। আৰু এয়া আজি দধিমথনত ওলাবলগীয়া আমাৰ গোপীসকল সকলোবোৰ ৰেডি হৈ আছে, সকলোবোৰ ব্যস্ত। আৰু এইফালে হৈছে চবচে সৰু আমাৰ কলীয়া কৃষ্ণ, আৰু বাকী এয়া আৰু নামঘৰ আছিলে। আৰু তাৰ আগতে দুলীয়াজানৰ পৰা আমন্ত্ৰণ কৰি অনা এটা সৰু কণমানি কৃষ্ণ নৃত্য সকলোকে প্ৰদৰ্শন কৰিলে। তাৰপিছত আছে সত্ৰীয়া নৃত্যৰ এযোৰ নাচিব, তাৰপিছতহে আৰম্ভ হ'ব দধিমথন। তো আপোনালোকে মোৰ লগতে আপোনালোকক অকণমান দেখাওঁ আৰু। দধিমথন আগবঢ়োৱাৰ আগে আগে ভাগৱত ফাকি নামঘৰৰ পৰা উলিয়াই য'ত দধিমথন হ'ব তাত স্থাপন কৰিবলৈ কাৰণে সকলো ৰাইজে উলিয়াই আনিছে। আৰু তাৰপিছত যাওঁ পাকঘৰলৈ। পাকঘৰত আজি যোগাৰ কৰা হৈছে পায়স, লাড়ু, চাহ, আৰু সেইফালে ভাতৰ যোগাৰো কৰি আছে। আৰু যথেষ্ট মানুহবোৰে কষ্ট কৰিছে, সকলোৱে মিলা প্ৰীতিকৈ খুব ধুনীয়াকৈ পৰিপাটিকৈ সকলো অনুষ্ঠান চলাই গৈছে। আৰু এতিয়া যথেষ্ট টাইম হ'ল, আৰু সেইকাৰণে দধিমথনো আৰম্ভ হ'ল। এফালে যশোদা আৰু কৃষ্ণ প্ৰথম আৰম্ভণি, আৰু মোৰ লগতে মইনো কি ক'ম, আপোনালোকে সকলোৱে জানেই। তো মই অলপকৈ আপোনালোকক দেখাম, সেইখিনিকে আপোনালোকে উপভোগ কৰিব, কাৰণ যথেষ্ট দীঘল নকৰোঁ ভিডিঅ'টো, সকলোখিনি দেখাবও নোৱাৰোঁ, দেখালে যথেষ্ট দীঘল হ'ব ভিডিঅ'টো। তো সেয়াই চাই থাকক আৰু।
এইখিনিয়ে চবচে বেছি ভাল লগা দধিমথনত, কাৰণ ইয়াত কণ কণ আমাৰ গাঁৱৰে কণ কণ ল'ৰাবোৰে প্ৰথম বান্দৰ নাচ নাচি নৃত্য প্ৰদৰ্শন কৰিছে। তো সেই ভাবিছোঁ আপোনালোকক অকণমান দীঘলকৈ এই নাচটো দেখাওঁ, চাই থাকক। আৰু আমি যে আগবঢ়াইছিলোঁ কল, লাৰু এইবোৰ, সেইবোৰ এতিয়া বান্দৰখিনিয়ে মানে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ছিঙি ৰাইজলৈ দলিয়াব। আৰু যোনে যি পায় সেইটো আচলতে ভগৱানৰ আশীৰ্বাদ বুলি কোৱা হয়। আৰু আমি যোনে যি পায় সেইটো বস্তুৱে খাব লাগে বুলি কয়। আৰু সেয়ে মই ভালকৈ ক'ব জনা নাই, মই যিখিনি জানো সেইখিনি আপোনালোকক কৈছোঁ।
আৰু এয়া কিছু কিছু দৃশ্য দধিমধনত আপোনালোকক দেখালোঁ, আপোনালোকে সকলোৱে জানে, তথাপিও অলপ অলপ দেখালোঁ আৰু বেছি দীঘল কৰিব নোৱাৰোঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে। আৰু এতিয়া ভাওনা চাই ঘৰলৈ বুলি ঘূৰিছোঁ। বাকী ভিডিঅ'টো যদি ভাল লাগিলে চাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেনে আজিলৈ বাই বাই।